Hello everyone, welcome back to my channel. জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ কন্যা নাইশা নভেলীৰ যোৱা দুদিন আগতে 3 মাহ সম্পূৰ্ণ হৈছে আৰু তেতিয়া মাকে এখন ফটো শ্বেয়াৰ কৰিছে চাওকচোন এইখন ইমান মৰম লাগিছে নহয়নে বাৰু আৰু তাৰ পিছত আজি তেওঁলোক প্ৰথমবাৰ বাহিৰলৈ ফুৰিবলৈ যায় তাৰে কিছু দৃশ্যাংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো ভিডিঅটো সম্পূৰ্ণকৈ চাব আৰু ভাল পালে লাইক শ্বেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব Singapore,